হাই হেল্ল নমস্কাৰ সকলোকে পুনৰবাৰ মই জ্যোতিশিখাই আমাৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ সন্মুখলৈ লৈ আহিছো তিনিটা পদ্ধতি বা উপায় যাৰ জৰিয়তে আমি কেনেদৰে ঘৰতে খুব কম সময়তে আমাৰ ছালখনৰ যতন ল'ব পাৰো। তেনেহলে পলম নকৰি আজিৰ ভিডিঅটো আৰম্ভ কৰক। ৰ'ব ভিডিঅটো আৰম্ভ কৰাৰ আগতে মই কওঁ যে যদিহে আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটো ভিজিট কৰিছে বা প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটো চাইছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যনবোৰ আপোনালোকে পাই যায়। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহলে লাইক এটা কৰি কেনেকুৱা পায় কমেণ্টত জনাবলৈ নাপাহৰিব। তেনেহলে পলম নকৰি আজিৰ ভিডিঅ'টোলৈ আগবাঢ়ো ব'লক। ফাৰ্ষ্ট ষ্টেপটোৰ বাবে 2 চামুচ গাখীৰ আৰু অলপমান তোলা ল'ব। এইটো মুখত লগোৱাৰ আগত মুখখন ঠাণ্ডা পানীৰে ধুই ল'ব। কটনখিনি গাখীৰখিনিত তিয়াই গোটেই মুখখনত লগাব। আমাৰ ছালৰ ক্ষেত্ৰত গাখীৰৰ বহুত গুণাগুণ আছে। গাখীৰে মুখত এবিধ উৎকৃষ্ট প্ৰাকৃতিক ক্লিনজাৰৰ কাম কৰে, যিয়ে আমাৰ ছালখনক গভীৰতালৈ গৈ চাফা কৰে আৰু ছালত থকা বিভিন্ন বন্ধ ছিদ্ৰবোৰৰ ভিতৰত যিবোৰ লেতেৰা বা অত্যাধিক তেল থাকে সেইবোৰক আঁতৰোৱাত সহায় কৰে। মিশ্ৰণটো মুখত 10 মিনিট থাকিবলৈ দিব আৰু তাৰপিছত ঠাণ্ডা পানীৰে ইয়াক ধুই দিব। ছেকেণ্ড ষ্টেপৰ বাবে 1 চামুচ চাউলৰ গুড়ি এটা বাটিত ল'ব আৰু 2 চামুচ গাখীৰ ল'ব আৰু লগতে 2ৰ পৰা 4 টোপালমান নেমুৰ ৰস ল'ব আৰু ভালদৰে গোটেইখিনি মিহলাই ল'ব। ক্লিনজিং কৰাৰ পিছত এই স্ক্ৰাবাৰটো মুখ আৰু ডিঙিত ভালকৈ লগাব। আমাৰ ছালৰ ভিতৰত থকা অতিৰিক্ত মৃত কোষবোৰ বিভিন্ন লেতেৰাবোৰক লাহে লাহে নাইকিয়া কৰাত গাখীৰে সহায় কৰে। চাউলৰ গুড়িয়ে বিভিন্ন ৰেখাবোৰ আঁতৰোৱাত সহায় কৰে আৰু ছালৰ অসমানতাৰ লগতে ছালত থকা অতিৰিক্ত তেল আঁতৰোৱাত আৰু আমাৰ ছালখন উজ্জ্বল কৰাত ই সহায় কৰে। আৰু নেমুৱে ছালত থকা অতিৰিক্ত তেল আঁতৰোৱাত সহায় কৰে। 1 পৰা 2 মিনিট স্ক্ৰাব কৰি ইয়াক ঠাণ্ডা পানীৰে ধুই দিব। এই দুটা ষ্টেপ ফ'ল' কৰাৰ পিছত আপুনি মইশ্চাৰাইজাৰৰ কাৰণে এল'ভেৰা জেল ইউজ কৰিব পাৰে, নতুবা আপুনি ব্যৱহাৰ কৰা যিকোনো ফেচ ক্ৰীম ইউজ কৰিব পাৰে। যিয়ে আপোনাৰ ছালৰ ড্ৰাই বা শুকান ভাৱটো আঁতৰোৱাত সহায় কৰিব। তেনেহ'লে ফ্ৰেণ্ডছ, এই তিনিওটা পদ্ধতিৰে আপোনালোকৰ কেনেকুৱা লাগিল জনাব আৰু আপোনালোকে এইটো সপ্তাহত ট্ৰাই কৰি চাব আৰু কেনেকুৱা পায় জনাব। তেনেহ'লে পুনৰবাৰ আৰু এটি নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিশিখাই বিদায় মাগিছোঁ। থেংক ইউ, ধন্যবাদ।